নোৱাৰাৰ কাৰণে তাক কালিকা লগা পুখুৰী বুলি কৈছে। হাবুং আহোমৰ দ্বিতীয় ৰাজধানী হাবুং ধেমাজি জিলাত অৱস্থিত। বহু লোকৰ মতে হাবুং লখিমপুৰ জিলাৰ অন্তৰ্গত। যি কি নহওক, এই হাবুঙে বহু ইতিহাস আৰু ৰহস্য সামৰি ৰাখিছে। এই ৰহস্যসমূহৰ ভিতৰত এটা হৈছে কালিকা লগা পুখুৰী। আহকচোন পুৰোহিতে এই বিষয়ে কি ক'লে শুনো। এইখিনি প্ৰায় 285 বিঘা মাটি, আৰু এই গোটেই 285 বিঘা মাটি 4 বান্ধি তেওঁ গড় মাৰি ল'লে। গড় মাৰি লৈ তেওঁ মাজতে এই ভেটিটো তেওঁ চুকাফাই তুলিলে। তুলি তেওঁতে বহিয়াতে এটা বস্তু দিছিলে যে ভৈয়ামত গ'লে তুমি এই দেহ পূজা কৰিবা বুলি চুমদেউ নামৰ এটা বিজ্ঞ দিছিলে, আৰু সেই চুমদেউ বিজ্ঞ ইয়াতে বহুৱাই লৈ তেওঁ পূজা কৰিছিলে। এনেকৈ পূজা কৰি থাকোঁতে তেতিয়া এই 9,000 সৈন্য সমাত্ৰ ক'ত গা ধুব বুলি বাওঁফালে এটা গা ধোৱা পুখুৰী খান্দিছিলে। সেই পুখুৰীটো বৰ্তমান কালিকা লগা পুখুৰী বুলি কোৱা হৈছে। কিয় কাৰণে কোৱা হৈছে যে পুখুৰীটো ফাগুন চ'তত পানীটো শুকাই যায়। শুকাই যোৱাৰ কাৰণে হাবুং পৰিচালনা সমিতিয়ে সেই পুখুৰীটো খান্দি দ কৰি দিওঁ বুলি 9 দিন 9 বাৰ JCB নিছিলে। কিন্তু কোনোদিনে JCB ওচৰলৈ নিব নোৱাৰিলে। আধা বাটত JCBখন বন্ধ হৈ যায়, আৰু বেছি চেষ্টা কৰিলে ড্ৰাইভাৰটো হাত ভৰিবিলাক অকামিলা হৈ যায়। সেয়ে আজিও খান্দিব পৰা নাই। নোৱাৰাৰ কাৰণে তাক কালিকা লগা পুখুৰী বুলি কৈছে। তথ্যমতে ইবন বটুতাই 14 শতিকাৰ আগভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ আহিছিল। এই কথা তেওঁ নিজৰ লেখনিত উল্লেখ কৰিছে। তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত এক সমৃদ্ধিশালী অঞ্চল আছিল। হাবুঙৰ উল্লেখ 1428 চনত চুতীয়া ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ দুৰ্লভ নাৰায়ণৰ শদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিতো পোৱা যায়। বৰ্তমান স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতি জড়িত হৈ থকা হাবুঙত এই মন্দিৰটোৱে বহু পৰ্যটকক আকৰ্ষণ কৰি আহিছে। চুকাফাৰ লগত যি 3জন পুৰোহিত আহিছিলে, মচাম, মচাই, মবলং, এই 3 পুৰোহিতৰ এজনৰ মৃত্যু হৈছিলে। মৃত্যু হোৱাত আহোমৰ এটা নিয়ম আছে যে মানুহজন মৰিলে শৱটো ধুই পখালি বাকচত ভৰাই মৈদাম দিয়ে। সেইকাৰণে সেই সোঁফালেদি এটা শৱধোৱা পুখুৰী পাৰতে মৈদাম আছে। চুকাফাই মাত্ৰ এইখিনিয়ে কৰিছিলে। কিন্তু এইখিনি কৰি থাকোঁতে প্ৰায় 2.5 কি 3 বছৰ আছিল, তেনেকুৱাতে ব্ৰহ্মপুত্ৰ বানপানী আহিলে। বানপানী অহাত চুকাফাই ইয়াতে চাৰিওফালে পাতি উঠিলে। উঠাৰ কাৰণে চুকাফাই এইখিনিও দ জেগা বুলি ইয়াৰ পৰা গুচি গ'ল। গৈ শিৱসাগৰ চৰাইদেউৰ ৰাজধানী পাতিলে। কিন্তু ইয়াতে এই জেগাডোখৰ হয়তো চুমদেউ বিজ্ঞ উঠাই নিনিয়াৰ কাৰণে ইয়াৰ মহিমাটো থাকি গ'ল। ইয়াত অগাধ্য হাবি হ'ল। তেতিয়া পাহাৰৰ পৰা হাতীসকলে আহি ইয়াত জংঘল কাটিছিলে। সেই সময়ত ঠিক সন্ধ্যা সময়ত ইয়াত ধুনীয়া ধুনীয়া ছোৱালী নাচি থাকে, মানুহ ওলাই থাকে, এনেকুৱা অৱস্থা হৈ থাকে। কোনেও নাজানে কি জেগা। এনেকৈ দিনবিলাক বাগৰি গৈছিলে। আৱৰসকলেও দেও লগা জেগা বুলি নজনাৰ কাৰণে তেওঁলোকে এফাল ইয়াতে তেজ বমি কৰি মৰিলে, এফাল গুচি গ'ল। তাৰপাছত নেপালী আহিলে, গৰু খুটি পাতিলে, কুঁহিয়াৰ পাতিলে, তেওঁলোকো নাজানে দেও লগা জেগা বুলি। তেওঁলোকো এফাল ইয়াতে মৃত্যু হ'ল, এফাল গুচি গ'ল। এনেকৈ দিনবিলাক বাগৰি গ'ল। কিন্তু এই যে হাঁহ, অৰ্থাৎ কি যিখিনি ওখ জেগা সেইখিনি টাই ভাষাত হাঁহ বুলি কয়। হাঁহ টাই ভাষাত ওখ জেগা, আৰু চাৰিওফালে দ জেগা। অৰ্থাৎ কহা নদীখনে হাবুংখনৰ দুটা ছাইড অগুৰি আছে। এফালে মেৰ বিল, এফালে বটুৱা বিল, চাৰিওফালে দখিনি টাই ভাষাত বুং বুলি কয়। সেইকাৰণে নামটো হ'ল হাবুং।